হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। মই এতিয়া বৰ্তমান আছোঁ, গম পাইছে চাগে, মই অৰুণাচল ৰূপাত আছোঁ। আৰু এতিয়া আমি গৈ আছোঁ এখন মাছৰ ফাৰ্মলৈ। আপোনালোকে দেখিবলৈ পাব মাছৰ যোনখন ফাৰ্ম হয় সেইখন পাহাৰৰ ওপৰত বনোৱা হয়। আৰু এতিয়া বৰ্তমান মোৰ লগত আছে আমাৰ লেবৰ ছাৰ, এইজনে ছাৰ হয় লেবৰ, আৰু তেওঁৰে সেইখন ফাৰ্মখন হয়। আৰু আপোনালোকৰ তালৈ লৈ গৈ আছোঁ, ফাৰ্মখনৰ গোটেইখিনি দৃশ্য দেখুৱাম। আজি ভিডিঅ'টো একদমেই মিছ নকৰিব, বহুত বেলেগতকৈ বেলেগ ভিডিঅ' হ'বলৈ গৈ আছে। কাৰণ এই মাছটো আফ্ৰিকা আমেৰিকাৰ দৰে সাগৰতহে পোৱা যায়, আৰু সেইটো মাছ পালন কৰিছে পাহাৰৰ ওপৰত। তাকো আপোনালোকে নিজেই ভাবক, আজি ভিডিঅ'টো একদম মিছ নকৰিব। কিন্তু এই বগা যে মাটিটো যে দেখিছে, এইটো চিমেণ্টৰ ফেক্টৰীবোৰত চিমেণ্ট বনাওঁতে হেনো ব্যৱহাৰ কৰা হয়। এইটোৰ দাম বহুত হেনো। চাওক, ফাইনেলি আমি পাই গ'লোহি। এতিয়া বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ, এইখনে হয় মাছৰ ফাৰ্মখন। এয়া চাওক, মই একদম পাহাৰৰ ওপৰৰ পৰা দেখুৱাইছোঁ, মানে তলত ফাৰ্মখন আছে। এয়া জুম কৰি দেখাই দিছোঁ। এইটো যিটো প্ৰজেক্টে বনাইছে, আপোনালোকে ওপৰৰ পৰা দেখালে ভাল পাব বুলি এনেই ওপৰৰ পৰা দেখাই দিছোঁ বাৰু, চাই লওক। আৰু ওচৰতে গৈ পেলাই ধুনীয়াকৈ দেখাই আছোঁ। ব'লক তললৈ যাওঁ। চাওক, মই পাই গ'লোহি অৰুণাচলৰ এইখন ফাৰ্মৰ, ৰেইনবো ফাৰ্ম। আৰু আপোনালোকে যদি মাছ লাগে ইয়ালৈ আহিব পাৰিব, ইয়াৰ পৰা মাছ লৈ যাব পাৰিব, আৰু ফাৰ্মখন চাবলৈকো আহিব পাৰে। ইয়াত কেনেকৈ কিটো প্ৰজেক্টেৰে বনাইছে সেইটো আপোনালোকক ভালদৰে দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাওক, দুইটাতে পানী কেনেকৈ সোমাই আছে, আৰু শীতটো সোমাই আছে। এটাত সৰু মাছখিনি আছে আৰু এটাত ডাঙৰ মাছখিনি আছে। দুইটা একেলগে থাকিলে খাই পেলাবৰ কাৰণে বেলেগ বেলেগে আছে। আৰু এইফালৰ পৰা পানীখিনি সিফালেদি ওলাই গৈ পেলাই সেই পুখুৰীটোত পৰি আছে। এয়া চাওক। सर, ये प्रोजेक्ट आपने कहाँ से लाए? ये प्रोजेक्ट का नहीं, मैंने खुद से बनाया इसको पूरा। ये प्रोजेक्ट आप ही ने बनाए हैं? जी जी। आगे में देखा था तो एक बार। नहीं, मैं एक्चुअली ये क्या बोलता है, यहाँ वहाँ से आइडिया कलेक्ट करके फिर जैसे यूट्यूब वीडियोस से या गूगल से कहीं कहीं से आइडियाज़ लेकर ये सब करके फिर मैंने বোলে পাইছে এয়া মাছৰ বহুত দাম হয়। কিলো আপোনাৰ 1200 টকা হয় এয়া মাছৰ। আপোনালোকক ভালদৰে দেখাই আছোঁ। আৰু ইমান ধুনীয়াকৈ প্ৰজেক্টটো বনাইছে। সেইফালৰ পৰা পাহাৰৰ পৰা পানী আহি আছে, আৰু এইফালে এনেকৈ দি দিছে, পাইপ দি দিছে। ইয়াত অলপ ধৰি লওক সৰু মাছখিনি থাকিলে, তাত ডাঙৰ মাছখিনি থাকিলে, তেনেকৈ মানে এটা ফৰ্মুলাত বনাইছে এইটো প্ৰজেক্টটো। আৰু ছাৰে কাৰোৰ পৰা এইটো সহায় লোৱা নাই। ছাৰে নিজৰ ইউটিউব ভিডিঅ' চাই পেলাই বা গুগলত ছাৰ্চ কৰি পেলাই সেইখিনি প্ৰজেক্ট বনাইছে। ধৰি লওক গুগলৰ পৰা ছাৰ্চ কৰি হ'লেও ইমান ধুনীয়াকৈ প্ৰজেক্টটো বনাইছে, আৰু ইমান ধুনীয়াকৈ নিয়াৰিকৈ কামবোৰ চলি আছে। सर, ये फिश का अंडा कहाँ से लाया है? ये फिश का अंडा ये आपका शेरगांव में ट्रोट का ये एक गवर्नमेंट का फिशरी फार्म है। हाँ। तो वहाँ से ये लोग हैचिंग करके फिर वो लोग से हम लोग गवर्नमेंट डिपार्टमेंट से हम लोग खरीदते हैं उसको, फिशरी डिपार्टमेंट से। फिशरी डिपार्टमेंट से। हाँ। ये फिश वहाँ पर होगा, आसाम में होगा ये फिश? नहीं, ये फिश आसाम में नहीं होगा। एक्चुअली ये रेनबो ट्रोट है। हाँ। तो ये आपका इसके लिए वाटर टेम्परेचर बहुत कोल्ड चाहिए, और फ्रेश वाटर फिश है। तो ये आसाम में पॉसिबल नहीं होगा, वो हॉट टेम्परेचर में नहीं होगा। এইখিনি ইয়াত যিখিনি মাছ আছে সেইখিনি মানে আচলতে গৰমৰ ঠাইত নাথাকে, মৰি যাব। আমাৰ অসমত নহ'ব, কিন্তু এইটো পাহাৰীয়া জেগাত হ'ব। আৰু ইয়াত যিখিনি ৱাটাৰৰ যিটো লেভেল হয়, চাওক, পাহাৰৰ ওপৰৰ পৰা পানীটো বৈ আহি আছে, আৰু সেইটো এইফালে ৰানিং হৈ পেলাই গৈ আছে, আৰু মাজতে মাছখিনি ৰখাই থৈছে। তেতিয়াহ'লে চাওক, মানে তাত ঠাণ্ডা পানী লাগিব, ৰানিং ৱাটাৰ লাগিব, আৰু চাফা পানী লাগিব। সেইখিনি চবখিনি হ'লেহে এই মাছটো জীয়াই থাকিব পাৰিব। আৰু ইয়াৰ গোটেইখিনি দেখাই আছোঁ। ইয়াত আপেলৰ গছো আছে। এয়া চাওক, পূৰা চবফালে আপেলৰ পুলি ৰুই দিছে। ডাঙৰ হ'লে আহিব লাগিব খাবলৈ আপেল পাই। ইয়াত সৰু সৰু মাছৰ পোনা আছে, আৰু সেয়া আঁঠুৱা লগাই পেলাই এয়া দেখিছে
আঁঠুৱা লগাই পেলাই ইয়াৰ মাছৰ পোনাখিনি ইয়াত দানা দি দিছে এইফালে টানি আনিব এতিয়া টানি আনি পেলাই এইখিনি ইয়াত হিচাপ কৰিব হিচাপ কৰি পেলাই এইটো পুখুৰীত দি দিব बहुत स्लिपरी है ये ऐसे करके देखिएगा इसमें रेनबो का कलर आता है आपका ना रेनबो ट्रॉट है इसलिए इसको रेनबो ट्रॉट बोलते हैं মাছটো গাৰ ওপৰত দেখিছে বহুত বেলেগ বেলেগ কালাৰ হয় সেইকাৰণে এইটো ৰেইনবো থ্ৰট বুলি কোৱা হয় এই মাছটোক এই গুটিখিনি ছিজন পেপাৰ বুলি কয় খাই হেনো মই ভালদৰে নাজানো আপোনালোকে যদি জানে কমেণ্ট কৰি কওকচোন এতিয়া মাছ চাছ মাৰি আনিলোঁ আৰু এতিয়া ধুনীয়াকৈ খামগৈ সেইখিনি মাছ বইল কৰি পেলাই হেনো ছাৰে হেনো মোক খুৱাব আৰু আপোনালোকে ইয়াত আহিব পাৰে আহি পেলাই মাছ চাছ ইয়াৰ পৰা ল'ব পাৰে আৰু আপোনালোকে মোৰ ভিডিঅ' যোগেদি যদি আহে অলপ কিবা এটা ডিছকাউণ্টো পাব বাৰু আৰু আহি যাব মাছ লৈ আহিছে এতিয়া মানে বইল কৰি পেলাই খুৱাব আৰু মোক আৰু বইল কৰি পেলাই কেনেকুৱা লাগে টেষ্টটো খুৱাব আজিলৈকে বইল মাছ খাই পোৱা নাই এইটো মাছ হেনো বইল কৰি খাবলৈ হেনো বহুত ধুনীয়া সেইকাৰণে হেনো খুৱাব কওকচোন বাৰু চাই লওঁ কেনেকুৱা আহে আপোনালোককো দেখুৱাই যাম পাহাৰৰ ঘৰ বুলি ক'লে একদম চাংঘৰৰ কথাকে মনলৈ আহে বিশেষকৈ কিন্তু আজিকালি আপডেটেড হৈ গৈছেতো সেইকাৰণে মানুহৰ ঘৰবিলাক পকা দেখিছেনে মই আপোনালোকৰ আৰু এটা বস্তু দেখাই আছোঁ ইয়াত সকলোৰে ঘৰত এটাকৈ মন্দিৰ বনোৱা হয় যেনেকৈ আমাৰ নামঘৰ বনোৱা হয় ঘৰত সকলোৰে ঘৰে ঘৰে কিছুমানৰ ঘৰত বনায় কিছুমানৰ ঘৰত নবনায় নামঘৰতে যিহেতু যায় কিন্তু ইয়াত সকলোৰে ঘৰতে বনোৱা হয় এওঁলোকে যিহেতু বুদ্ধদেৱক পূজা কৰে সেইকাৰণে সকলোৰে ঘৰতে এটাকৈ ৰুম এনেকৈ ৰখাই হয় বুদ্ধদেৱক পূজা কৰাৰ বাবে আৰু সকলোৱে একেলগে বহি পেলাই পুৱা গধূলি ইয়াতে পূজা কৰে খাবলৈ লৈছোঁ এইটো বইল কৰা হয় মাছ আৰু এয়া বইল কৰা হয় আৰু ইয়াক খাই লওঁ আপোনালোকৰ টেষ্টটো জনাই থাকিম কেনেকুৱা লাগে গোন্ধটোতো ভালেই লাগিছে বাৰু খাই লওঁ হা বঢ়িয়া টেষ্টে ইয়াৰ লোকেল খাদ্য হয় বঢ়িয়া টেষ্ট লাগিছে খাবলৈ মই খাই লওঁ ৰখক ভিডিঅ'টো তাৰপিছত কৰি আছোঁ আজি অৰুণাচলৰ লোকেল ষ্টাইলত খানাটো খাই দিলোঁ সঁচাকৈ ভাল লাগিলে খানাটো খাবলৈ বইল তেল চেল নোহোৱাকৈ আৰু হালধি নিদিয়াকৈ নিমখটোতো দিছে বাৰু নিমখ নিদিলেতো খানা টেষ্টেই নহ'ব কিন্তু ভাল লাগিলে বহুত ভাল লাগিলে খাই পেলাই ইয়াতে ভিডিঅ'টো সামৰিছোঁ এতিয়া আমিও যাওঁগৈ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব না